মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এইটো ভিডিঅ'ত আমাৰ অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 4 নম্বৰ অধ্যায় যিটো চতুৰ্ভুজ তাৰে অনুশীলনী 4বিৰ আমি 5 নম্বৰ প্ৰশ্নটো এই ভিডিঅ'ত সমাধান কৰিম। এতিয়া 5 নম্বৰ প্ৰশ্নটোত কৈছে LMPQ ট্ৰেপেজিয়ামৰ LQ সমান্তৰাল MP যদি এংগেল L ইকুৱেল 145 ডিগ্ৰী আৰু এংগেল P ইকুৱেল 60 ডিগ্ৰী তেন্তে এংগেল M আৰু এংগেল Qৰ মাপ উলিয়া। এইখিনি আমাৰ দিয়া আছে, গতিকে আমি এইখিনি লিখি লওঁ। এতিয়া আমাৰ এইখিনি দিয়া আছিলে LMPQ ট্ৰেপেজিয়ামৰ LQ সমান্তৰাল MP এংগেল L 145 ডিগ্ৰী, এংগেল P 60 ডিগ্ৰী, এংগেল M আৰু এংগেল Q কিমান আছে উলিয়াব লাগে। এতিয়া আমাৰ এটা কথা আছে যে ইয়াতে কি যে এটা কথা আছে যে এই LQ বাহুডাল MP বাহুডালৰ লগত সমান্তৰাল হৈ আছে। এতিয়া যদি আমি এইটো ছেদক বুলি ধৰো যে ছেদকৰ একেফালে যদি হেৰি থাকে কোণ কেইটা থাকে, একেফালে থকা অন্তঃকোণ দুটাৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয়। ঠিক একেদৰে আমি এইফালে যদি হিসাব কৰো এই দুটা যদি সমান্তৰাল ৰেখা হয় ইয়াৰে কি হ'ব এইটো ছেদক বুলি ধৰিলে তেতিয়া কি হ'ব এই দুটা কোণৰ সমষ্টি হ'ব 180 ডিগ্ৰী, কাৰণ এই দুটা হল ছেদকৰ একেফালে থকা অন্তঃকোণ। তো আমি লিখিম ইয়াতে যেহেতু LQ সমান্তৰাল MP আৰু LM ছেদক হলে তেতিয়াহ'লে আমি লিখিব পাৰি এংগেল L প্লাস এংগেল M ইকুৱেল 180 ডিগ্ৰী। এইখিনি লিখিব পাৰি। আৰু আমাৰ ইয়াতে লিখিব লাগিব যে ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে আকৌ একেদৰে এইটো আমি লিখিলো। ঠিক আমি ইয়াতে কি কৰিম যেটো কোণৰ মান আমাৰ দিয়া আছে এই দুটাৰ ভিতৰত এইটোৰ মান বহাই দিম। ইয়াতে আমাৰ L কোণৰ মানটো দিয়া আছে, গতিকে ইয়াত আমি 145 বহাই দিলো প্লাস এংগেল M ইকুৱেল 180 ডিগ্ৰী। এতিয়া এই 145 যদি আমি সোঁফালে দিওঁ তেতিয়াহ'লে মাইনাস হ'ব, এইফালে থাকি গ'ল M 180 ডিগ্ৰী মাইনাস 145 ডিগ্ৰী। এতিয়া মাইনাস কৰিলে আমাৰ ইয়াতে কিমান থাকিব, ইয়াতে 0ৰ পৰা 5 নাযায়, 1 ধাৰ কৰিলে 10ৰ পৰা 5 গ'লে 5 থাকিব, 7ৰ পৰা 4 গ'লে 3 থাকিব, গতিকে এংগেল M কিমান হ'ব 35 ডিগ্ৰী। এইটো আমি পালো। এতিয়া আমি হেৰি কৰিম এংগেল Q2 উলিয়াম। আকৌ ইয়াত যেহেতু আমাৰ হেৰি দি আছে যেহেতু LQ সমান্তৰাল MP আৰু আমি QP বা PQ যদি হেৰি ধৰো ছেদক বুলি ধৰো ছেদক, তেন্তে আমি ইয়াতো লিখিব পাৰি এংগেল P প্লাস এংগেল Q ইকুৱেল টু 180 ডিগ্ৰী। এইটো আমি লিখিব পাৰি ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। আমি লিখি লৈছো ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে ইয়াত আমি এই কোণ দুটাৰ ভিতৰত কি কোণৰ মান দি আছে আমাৰ 60 ডিগ্ৰী, গতিকে ইয়াত আমি 60 ডিগ্ৰী বহাই দিলো প্লাস এংগেল Q ইকুৱেল 180 ডিগ্ৰী। এতিয়া আমি 60 সোঁফালে দি দিম, এংগেল Q ৰৈ গ'ল ইকুৱেল 180 ডিগ্ৰী মাইনাস
60 ডিগ্ৰী গতিকে ইয়াত আমি এংগেল কিউ কিমান পাম এংগেল কিউটো পাম 120 ডিগ্ৰী গতিকে আমি ইয়াতে দুটা কোণ পালো কি কোণ আছিল আমাৰ উলিয়াব লগা গতিকে এংগেল কি আছিলে এম ইকুৱেল আমি পালো 35 ডিগ্ৰী আৰু এংগেল কিউ ইকুৱেল 120 ডিগ্ৰী এইখিনি আছিলে সমাধান এইটো